মা আজি ইমান দেৰি হ'ল যে কিয় তোৰ ভয় লাগিছিল নেকি নাই লগা কিন্তু তোমাক নিধিয়ে বিচাৰি আছিলে তাই আমনি কৰা নাই নহয় তেনেকৈ নাই কৰা মাত্ৰ মাজে মাজে তোমাৰ কথা সুধি আছিলে তুমি কেতিয়া আহিবা খাবলৈ কি আনিবা সেয়াই আজি চাগৈ তোমাৰ বেছিকৈ কাম কৰিবলগীয়া হৈছিল নহয়নে মা চিন্তা কৰিব নালাগে আজি ভাতকেইটা মই ৰান্ধিম দিয়া তুমি কিবা চিন্তাত থকা যেন লাগিছে মা কি হৈছে নাই একো হোৱা নাই মন গ'লে মোক ক'ব পাৰা মা মই এতিয়া ডাঙৰ হ'লো কথাবোৰ বুজি পাওঁ নহয় আজি তোৰ দেউতাৰ খুৰাকক লগ পাইছিলোঁ খুৰা ককা তেখেতক দেখোন ইয়ালৈকে লৈ আনিব পাৰিলা হয় তেখেতৰ গা বেয়া ডাক্তৰক দেখুৱাবলৈ আহিছে তেখেতৰ কি হৈছে মা তেখেতৰ একো হোৱা নাই মাত্ৰ দুচকুৰ সপোনবোৰ অন্ধকাৰ হৈ পৰিছে কেৱল হেৰুৱাই হেৰুৱাই উকা হৃদয়খনে হাহাকাৰ কৰি উঠিছে বল ভিতৰলৈ ব'লা এইটো ল গংগা 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 তই মোৰ আকাশক হত্যা কৰিলি আজি মই তোক শেষ কৰি পেলাম মাৰি পেলাম মই খুৰা আপুনি এইবোৰ কি কৈছে মই তেখেতক হত্যা কৰা নাই কৰিছ ৰঘুনাথ চহৰীয়াৰ ছোৱালী হয় তই তহঁতৰ চালাকি মই বুজি নোপোৱাকে থকা নাই মোৰ হাতৰ পৰা আজি তই হাৰি নাযাবি আজি তোক শেষ কৰাৰ পিছত তোৰ সন্তানকো শেষ কৰি পেলাম চাই লওঁ কোনে আজি তহঁতক মোৰ হাতৰ পৰা ৰক্ষা কৰে কথাটো কিন্তু ভাল হোৱা নাই কি কথা সন্ধ্যা আৰু নিধি কেনেকৈ ঘৰখনত থাকিব দিয়াতো কিয় এনেকুৱা কৰিছ তই পঢ়া শুনা ঘৰতে কৰি থাকিলে জানো হ'ব স্কুলত নগলে লগ বন্ধু নাপালে পিছলৈ নিজকে বন্দী বন্দী অনুভৱ নকৰিবনে কি ভাবিছ নাই একো ভবা নাই বুজিছো টকাৰ অভাৱৰ বাবে আমি এনেকুৱা পৰিৱেশৰ মুখামুখি হ'বলগীয়া হয় তয়ো হৈছ কিন্তু যেনেকৈ নহওক
সিহঁত দুজনীক ভালদৰে পঢ়াই শুনাই ল বুঢ়ী হলে বহি বহি আৰামত খাব পাৰিবি নহলে তেতিয়াও গেবাৰী খাটিয়েই থাকিব লাগিব এটা কথা কওঁ আমি হলো সৰু মানুহ নিজেতো ডাঙৰ হ'ব নোৱাৰিলোৱেই অন্ততঃ নিজৰ সন্তানক ডাঙৰ হোৱাৰ সপোন দেখুৱাব পাৰো সেই সপোনৰ দুৱাৰখন মাৰি নেপেলাবি গংগা বল